মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আশা কৰোঁ তোমালোকে ভালে কুশলে আছা। আজি মই তোমালোকৰ আৱাৰ ইংলিছৰ প্ৰথম লেসন ফাৰ্ষ্ট লেসনটো আৰম্ভ কৰিবলৈ গৈছোঁ। ফাৰ্ষ্ট লেসনটো আছে ৰবিনসন ক্ৰুছো। On the seashore of a lovely island, there stood a man. He was still dizzy as he had just regained his consciousness. He looked very tired and sad. He remembered vaguely how a violent storm and hit their ship and it was wrecked. He thought that he might be swept away by the wave to that lovely island. এতিয়া মই তোমালোকক এইখিনিৰ অসমীয়া ভাঙনি কৰি দিম। On the seashore of a lovely island there stood a man. এটা সুন্দৰ দ্বীপৰ সমুদ্ৰৰ পাৰত এজন মানুহ থিয় হৈ আছিল। He was still dizzy as he had just regained his consciousness. তেওঁ একেবাৰে অস্থিৰ যেন দেখা হৈছিলে আৰু তেওঁ অস্থিৰ মনৰ এটা চেতনা ঘূৰাই পাইছে। He looked very tired and sad. তেওঁ খুব ভাগৰুৱা আৰু উদাস যেন দেখা গৈছিলে। He remembered vaguely how a violent storm and hit their ship and it was wrecked. He remembered vaguely, তেওঁ অস্পষ্টভাৱে মনত পেলাবলৈ ধৰিলে how a violent storm, কিমান এটা ধুমুহা, সেই ধুমুহাটোৱে কেনেকৈ তেওঁৰ and hit their ship it was wrecked, তেওঁ শিপখনক সেই ধুমুহাত তেওঁ শিপখন ভাঙি চুৰবাৰ হৈ গ'ল। He thought that he might be swept away by the wave to that lovely island. He thought that, তেওঁ মনতে ভাবিবলৈ ধৰিলে যে he might be swept away by the wave to that lovely island. তেওঁ সেই পানীৰ ঢৌত তেওঁ এটা সুন্দৰ দ্বীপটোলৈ তেওঁ আহি পালে। পানীৰ ঢৌত উঠি আহি তেওঁ দ্বীপটো আহি পালে। This shipwrecked sailor was Robinson Crusoe. আৰু সেই চেইলৰ আছিলে, সেই জাহাজখনৰ যিখন ফকা জাহাজখনৰ চেইলৰ আছিলে ৰবিনসন ক্ৰুছো। ৰবিনসন loved to travel on the sea. ৰবিনসনে সাগৰত যাত্ৰা কৰি পেলাই ভ্ৰমণ কৰি খুব ভাল পাইছিলে। On 1 September 1659, he along with some of his friends began a journey by the sea for trade. On 1 September 1659 of 1 September তেওঁ কৈছে he along with some of his friends, তেওঁ কিছুমান তেওঁৰ লগৰ বন্ধুৰ লগত began a journey by the sea for trade. কি কৰিছিলে? ব্যৱসায় কৰা উদ্দেশ্যেৰে সাগৰত যাত্ৰা আৰম্ভ কৰি দিছিলে, ভ্ৰমণ কৰিছিলে ব্যৱসায় কৰাৰ উদ্দেশ্যেৰে। But luck did not favor them and their ship was wrecked. কিন্তু তেওঁৰ but luck did not favor them. কিন্তু তেওঁলোকক ফেভাৰ নকৰিলে, কৃপা নকৰিলে, ভাগ্যই তেওঁলোকক লগ নিদিলে। And their ship was wrecked. আৰু তেওঁলোকৰ শিপখন ভাগি থাকিলে। Robinson was the only survivor. ৰবিনসনে আছিল একমাত্ৰ জীৱিত অৱস্থাত আছিলে। He started his new life in that island. তেওঁ সেই আইলেণ্ডত নতুন জীৱন এটা আৰম্ভ কৰিলে। The red ship was stuck in some rocks about a mile away from the seashore. The wrecked ship was stuck in some rocks. তেওঁ যিখন ফকা শিপখন, সেই জাহাজখন কিছুমান শিলৰ মাজত সোমাই ৰৈছিলে about a mile away, সেই mile away from the seashore. সেই সমুদ্ৰৰ পৰা অলপ মাইল দূৰত জাহাজখন এটা শিলত সোমাই গৈছিলে। Robinson made a raft and went to the ship.
ৰবিনছনে এখন ৰাফ্ট অৰ্থাৎ নাৱৰ দৰে এখন কাঠেৰে সজাই বনালে, ৰাফ্ট বুলি কয়, এইটো বনালে, সজাই বনাই সেই ৰাফ্টৰে তেওঁ সেই শ্বিপৰ ওচৰলৈ গ'ল, যিখন শ্বিপ তেওঁ ভাগিছিলে সেই ভগা শ্বিপখনৰ ওচৰলৈ গ'ল। He brought some useful goods from the ship to the island. He brought, তেওঁ কি কৰিছিলে, আনিছিলে, কিছুমান বস্তু আনিছিলে, কেইপটমান বস্তু আনিছিলে তাৰ পৰা, from the ship to the island. আইলেণ্ডলৈ কেইটামান বস্তু সেই শ্বিপখনৰ পৰা লৈ আহিছিলে, যিখিনি তেওঁ দৰকাৰী ইম্পৰ্টেণ্ট বস্তু কেইপট তেওঁ আইলেণ্ডলৈ অৰ্থাৎ সেই দ্বীপটোলৈ তেওঁ লৈ আহিছিলে। Among those, লগতে তেওঁ কি আনিছিলে, there were a cat and a dog who gave him company in the island. তেওঁ লগতে কি আনিছিলে, there were a cat, এটা কি আনিছিলে, কেট আনিছিলে, মেকুৰী, আৰু and a dog, আৰু এটা মেকুৰী আনিছিলে, who gave, তেওঁ যিটোৱে কি কৰিছিলে, আইলেণ্ডত him company in the island, সেই দ্বীপটোত তেওঁ সংগ দিছিলে, লগ দিছিলে, কি লগ দিছিলে, এটা মেকুৰী আৰু এটা কুকুৰে সেই জাহাজখনৰ পৰা আনিছিলে আৰু সেই দ্বীপটোত তেওঁ সংগ দিছিলে, সিহঁত তেওঁ লগৰী হৈ পৰিছিল। Robinson built a small house and tried to make his life as secure and comfortable as he could. ৰবিনছনে কি কৰিছিলে, ৰবিনছন built a small house, এটা সৰুকৈ ঘৰ এটা সাজিছিলে, and tried to make his life, আৰু চেষ্টা কৰিছিলে তেওঁৰ লাইফটো, তেওঁৰ জীৱনটো as secure and comfortable as he could, তেওঁ বিচৰা ধৰণে কি হয়, secure, যাতে সুৰক্ষিত হৈ থাকে আৰু তেওঁৰ লাইফটো খুব আৰামদায়ক হয়, কমফৰ্টেবল হয়। তেওঁ তেনেদৰে ভাবি তেওঁ এটা সৰুকৈ সেই দ্বীপটোতে এটা সৰুকৈ বিল্ট স্মল হাউচ তেওঁ সাজিছিলে আৰু তেওঁ নিজৰ লাইফটো তাতে তেওঁ চিকিউৰ এণ্ড কমফৰ্টেবল কৰি লৈছে, যে যাতে তেওঁৰ লাইফটো সুন্দৰভাৱে কি হয়, সুৰক্ষিত থাকে আৰু পুৰা আৰামত তেওঁ থাকিব পাৰে। He also tamed goats and cultivated a small plot of land to fulfill his need of food. He also tamed goats, তেওঁ এটা কি কৰিছিলে, এটা ছাগলীও পুহিছিলে, লগতে তেওঁ কি কৰিছে, and cultivated a small plot, তেওঁ এটা সৰুকৈ এডোখৰ মাটিত তেওঁ কি কৰিছিলে, খেতি বাতি কৰিছিলে, of land to fulfill his need of food, তেওঁ যিমানখিনি দৰকাৰ, তেওঁৰ যিখিনি খাদ্যৰ প্ৰয়োজন, সেই খাদ্যখিনি যাতে তেওঁ দৰকাৰী খাদ্যখিনি পাব পাৰে, তাৰ কাৰণে তেওঁ কি কৰিছিলে, কাল্টিভেট এ স্মল প্লট, অকণমান প্লটত মাটিত তেওঁ খেতি কৰিছিলে। টাইম ৱেন গন, এনেকুৱা সময়বোৰ বাগৰি আছে, সময়বোৰ গ'ল। ওৱান ডে কুচু ৱাজ ষ্টেণ্ডিং নিয়াৰ হিজ হাউচ অন দ্য শ্ব'ৰ লুকিং এট দ্য চি। এদিনাখন ওৱান ডে কুচু ৱাজ ষ্টেণ্ডিং নিয়াৰ হিজ হাউচ, এদিনাখন কুচুৱে কি কৰিছিলে, থিয় হৈ আছিলে তেওঁৰ ঘৰৰ ওচৰতে, অন দ্য শ্ব'ৰ লুকিং এট দ্য চি, সাগৰৰ পিনে, সাগৰৰ পাৰত থিয় হৈ তেওঁ সুন্দৰভাৱে তেওঁ চাই আছিলে। হি ৱাজ ইগাৰলি ৱেইটিং ডেট এ শ্বিপ উইড কাম টুৱাৰ্ডছ দ্য আইলেণ্ড, তেওঁ একদম আগ্ৰহেৰে কোনোবা এখন জাহাজলৈ তেওঁ আগ্ৰহেৰে বাট চাই আছিল। বাট দেয়াৰ ৱাজন্ট এনি, কিন্তু কোনো এখন জাহাজো তেওঁ দেখা নাপালে, কাকো নেদেখিলে। তেওঁ সেই দ্বীপৰ সাগৰৰ পাৰত তেওঁ থিয় হৈ তেওঁ কোনোবা এখন জাহাজলৈ তেওঁ অপেক্ষা কৰি আছিলে, কিন্তু তেওঁ দেখিলে যে অৱশেষত তেওঁ কোনো জাহাজ নেদেখিলে। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজিলৈ এইখিনিতে এৰিছোঁ, আগলৈ তোমালোকক তাৰ পিছৰখিনি মই বুজাই দিম। এইখিনি তোমালোকে ভালদৰে অধ্যয়ন কৰিবা, বুজি ল'বা আৰু পাঠটো ভালদৰে পঢ়িবা। ধন্যবাদ। আজিলৈ এৰিছোঁ, ধন্যবাদ।